আপুনি ক'ৰ পৰা আহিব? আছোঁ মই ঘৰতে আছোঁ। হেৰি 5,000 5,000 দিলে হৈ যাব। ঠিক আছে মোৰ লোকেশ্যনটো মই আপোনাক হোৱাটছএপত ফৰৱাৰ্ড কৰি আছোঁ, ঠিক আছে? ঠিক আছে। সঁচাকে দেই, আমাৰ গাঁও সেইকেইজনী ৰোৱা তোলা কৰি লোকৰ ঘৰে বাঢ়ি বাচন ধুই চাকৰ কৰি পায় কেইটকা? মই সেয়া দুটা কাষ্টমাৰ 10,000 আহিবই একেদিনাখনে। এতিয়া মই এটা কাষ্টমাৰ আহিবই 5,000 পাতিলোঁ। এই 5,000 ৰেট লগালেও কিমানকণ সময়নো আৰু সেই 5,000 পামেই। তাৰপৰা আৰু এটা কাষ্টমাৰ আহিব 10,000, একেদিনাখনে ঘটিলে মাহটো 30,000 টকা আহিব। 30 দিনত যদি মই যদি ইয়াতে সেই 10,000কে পাওঁ, কিমান মোৰ ইমান পইচা আহিব। মাইকত কিমানখিনি পইচা পাম বাৰু? মই ইমান ধনী হৈ যাম ন। খালি চেহেৰাটো অকণমান বেয়া হৈ গৈছে, বয়সো বাঢ়িছে। এতিয়া বুঢ়ী হ'লো ন, এতিয়া উপায় নাই, মোৰ খাবলৈও মই লোকৰ ঘৰত কাম কৰিব নোৱাৰোঁ, চাকৰ কৰিব নোৱাৰোঁ। তাকে এইবোৰ কৰিছোঁ হয়, বহুত দিনৰ পৰা এইবোৰ ব্যৱসায় কৰিছোঁ, কিন্তু মোৰ এটা চিন্তা লাগিছে। এতিয়া দিনক দিনে মই বুঢ়ী হৈ আহিছোঁ ন, মোৰ বয়স হৈ যাব, কাষ্টমাৰবোৰ ভালকৈ নোপোৱা হৈছোঁ, কাষ্টমাৰটো নাপাম, তেতিয়া মই কি কৰি খাম? তাকে ভাবি পোৱা নাই। নামো পাইছোঁৱেই ৰাইজৰ আগত, চাগে ধান্দে মাইকী বুলি। বৰ দুখ লাগে, বৰ দুখ। তাকেহে দিনক দিনে এতিয়া মোৰ বয়স চৰি যাব, বুঢ়ী হৈ আহিম, মোকনো ক'ত ধান্দাত ল'ব? ধান্দাততো মই নামিব নোৱাৰিম। তাকেহে কিবা এটাতো কৰি খাব লাগিব। তাকেহে এইটো মাহতে টাৰ্গেট লৈছোঁ আৰু, মানে 1,00,000 1,50,000 টকা এটা ধান্দাত গোটাই লৈ মই তাৰপিছত সেই মুঠকৈ টকা এটা হৈ যাব, সেই টকাটোৱে মই হোটেল এখনকে খুলিম নেকি। বুঢ়ী হৈ আহিম ন, কাষ্টমাৰ নোপোৱাই হৈছোঁ দিনক দিনে। তাকেহে বৰ দিগদাৰ দেই। ফোন আহিছে পাই, কাষ্টমাৰ পালেহি চাগে। পালাহি নেকি? আহা তুমি এই গছজোপা কাষেদি সোমাই আহিবা। ঠিক আছে, মই লোকেশ্যন দিলোৱেই নহয় তোমাক, আহি থাকা। মেনকা বাইদেউ, পালাহি, আহা মানুহে দেখিব। মোৰ ব্যৱসায়টো ওপৰতে উঠি পেলাই মানুহে দেখিবলৈ মৰিব। কোনো নেদেখিলে হয় আৰু পাই এই গাঁৱৰ কেতেকী গেটটো সোমাই আহি নহয়, কেতিয়াবা কেতেকীয়ে দেখিলেহে দিগদাৰ। মোৰ ব্যৱসায় বন্ধ হৈ যাব তাই দেখিলে। এই দেখোন মেনকাহঁতৰ ঘৰৰ পৰা দেখোন কোনোবা ল'ৰা এটা ওলাই গৈছে। ক'ৰ ল'ৰা হে? এনেই মানুহে নকয় মেনকা ধান্দা বুলি। এতিয়া দেখোন এইটো চিনি নাপাওঁ, জানিয়ে নাপাওঁ, ক'ৰ ল'ৰা বা তাইৰ ঘৰত আহি গৈছে। মোৰ মতাটো সেইটো কাৰণে তাইৰ নাম কৈ থাকে, মেনকা বোলে বৰ ভাল বোলে। তাইৰ চৰিত্ৰ এতিয়াহে মই গম পালোঁ। ক'ৰ মতা মানুহবিলাক মাতি ঘৰৰ ভিতৰত সোমোৱাই ল'ব। এতিয়া সেইটো ক'ৰ ল'ৰা বা? গাঁওখনতো বুবু বাবাকে ওলাই আছে। এতিয়া মই ধৰিবগৈ লাগিব তাইক। গোটেই মতা মানুহবিলাকক তাই বলিয়া কৰি দিলে দেই, পাগল কৰি দিলে। তাই কি দেখালে বা? মোৰ মতাটোও কয় নহয় বোলে মেনকা বোলে বৰ ভাল, মেনকা বৰ ভাল। এতিয়াই মেনকা চৰিত্ৰ মই গম পাই গ'লোঁ। ৰাম এতিয়া মই তাইক গৈ লৈ পেলাই জোকৰ মুখত চূণ দি থৈ আহিমগৈ। বাইদেউ। কাষ্টমাৰ আহিলে নি ঠিকান নাই দেই। কিহৰ কাষ্টমাৰ? কেতেকী, আহা বহাহি আহা। কিহৰ কাষ্টমাৰ? কি নহয়, মই কচমেটিকৰ কথা কওঁতে কাষ্টমাৰ ওলাই গ'ল। কাষ্টমাৰ? কালি ৰাতিডাল মোৰ মতাটো ঘৰলৈ যোৱা নাই। কোনে গ'ল তোমাৰ মতাটো? ক'লে গ'ল? তই সোমাই ৰাখিলি নেকি মোৰ ঘৰতে? তেনেকুৱা কথা নকবা দেই, চৰিত্ৰত ধৰি কথা নকবা। জানো আপোনাৰ চৰিত্ৰ বাইদেউ। 3টা মতা ভাঙি থৈ পেলাই আৰু নিজৰ মা দেউতা মোক খাই লৈ পেলাই এতিয়া আপুনি ধান্দা খুলিছে, মই গম নাপাওঁ। তুমি কেতেকী মতাৰ কথা কৈ মোৰ ইয়াত 3টা মতা নালাগে, মোৰ দৰকাৰ হ'লে 4টালৈ যাম। এইটো মোৰ কথা, মোৰ কেৰেক্টাৰ। কিহৰ কথা ক'বলৈ আহিছা হা? তুমি তোমাৰ মতাক মোৰ ইয়াত সোমাই থোৱা দেখিছিলা নেকি? আপুনি তেনেকুৱা আকৌ সোমাই থৈ দিব পাৰে। এই মাত্ৰ যে ৰাস্তা দি পেলাই আপোনালোকৰ ঘৰ পদূলি দি পেলাই ল'ৰা এটা গুচি গৈছে, মই নিজে দেখিছোঁ। তুমি কেতিয়া দেখিলা? তেনেকুৱা কথা নকবা, বাটেদি অনেক মানুহ যাব, চব কি মুৰ্গীলেখা আহে নেকি? আপোনাৰ চৰিত্ৰটো যেন তেনেকুৱা, সেইটো কাৰণে আকৌ ক'বলৈ পাইছোঁ। চৰিত্ৰত ধৰি কথা নকবি কেতেকী, চৰিত্ৰত ধৰি কথা নকবি। মেখেলাত একদম ভৰাই থৈ দিম। গোটেই গাঁওখনৰ মতাগাল বলিয়া আপোনাৰ কাৰণে। আপুনি কি দেখাই দিলে ভগৱানহে জানে। মোৰ মতাটোকো আপুনি ৰাখি থৈ দিছে। কথা মোৰ আগত নুশুনাবি। লাজ নালাগে আপোনাৰ? তোৰ লেখীয়া মই নহয়, গম পাইছো। মই এটা মতাৰ লগতে মই দিনে ৰাতিয়ে থাকো। আপোনাৰ 10টা মতা লৈ পেলাই মই নাথাকো। যিদিনা মোৰ ভিতৰত সোমাই থকা দেখিবি, সেইদিনা হাতে লগে ধৰাই পেলাবি, সেইদিনা কবি। যিদিনাখন মই হাতে লগে ধৰাই পেলাই মই ৰাস্তাত লৈ যাম আপোনাক, চুলি
ডালে ডালে কাটিম কেতিয়া কেতিয়া কথা নকবি ওলাই যায় কেতিয়া কি কৰি বস্তু তাই মই কষ্ট কৰি খাই আছো তাই আকৌ কবলৈ আহিছে আপোনাৰ লগত মই মুখ চলাবলৈ আহা নাই সেইখন আপোনাৰ মুখ বেছি নকবি মেখেলা দাঙি ভৰাই খাই থৈ দিবি তলত যাওঁ তাইৰ লগত লাগাতকে মই ঘৰত থকা গৈ ভাল ইমান